आफां आसामनि बरपेटा स्पर्ट्स एकाडेमीनि बानजायनायाव जानाय दुलाराय आसाम दीपज्योति देउरि मनदीप दास गोसोखां प्राइज मानि ट्रफी फुटबल बादायलायनायाव बीएच कलेज फुटबल हानजाया सेमिफाइनेलाव सौहैबाय। थांनाय 17 आगस्तनिफ्राय बरपेटा रडनि स्टेडियामाव सोलिबाय थानाय दुलाराय आसाम दीपज्योति देउरि मनदीप दास गोसोखां प्राइज मानि ट्रफी फुटबल बादायलायनाय दिनैनि गिबि क्वार्टार फाइनेलाव बरनगर कलेज सरभग आरो बीएच कलेज हाउलीनि गेजेराव जादोंमोन। मख'नो गोनां बाथ्रादि मोन्नैबो हानजानि गेलेगिरिफोरा जोबोर गोख्रोङै गेलेनानै नायगिरिफोरनि गोसोखौ बोनो हादोंमोन। गुबुन फारसेथिं गिबि हाफआव मोन्नैबो हानजाया गल सोनो हायाखैमोनब्लाबो नैथि हाफनि गेलेनायाव बीएच कलेजआ बरनगर कलेजखौ गल 3 सोनो हानानै देरहानो हायो। गुबुन फारसेथिं दिनैनि फुटबल बादायलायनाय खेलाखौ रेफारि महरै गौवाम बसुमतारी, लाइनमेन महरै रुपनाथ बसुमतारी आरो नेपाल बर'मोना हेफाजाब होदोंमोन। गाबोननि जानो गोनां खेलाया बेलासे 4 रिंगायाव हाउली जुनियर कलेज आरो हाजना एकाडेमीनि गेजेराव जागोन होनना मिथिहोदों। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। बरपेटा रोड स्पोर्ट्स एकाडेमी उद्योगत जेहेतु दीपज्योति देउरि और मनदीप दासर जिखन फुटबल चलि আছে गए आज खेल अपना केनेकुवा पारफर्मेंस देखाइছে। प्रथम कथा আমি बीएच कलेजर आमार एक खूब स्ट्रंग स्पोर्ट्स विंग আছে और আমি অকল বৰপেটা ৰোডতেই নহয় আমি ডিষ্ট্ৰিক্টখনত যিকোনো পৰ্যায়ত আমি খেলত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ। আজি খেলৰ পাৰফৰ্মেঞ্চ আপোনালোকে দেখিলেই টিমে খুব ভাল খেলিছিল। আমাৰ টিম ইনফেক্ট খুবেই ভাল, কিন্তু গ্ৰাউণ্ডখন ডেম হোৱাৰ কাৰণে যিমান এটা আমোদজনক হ'ব লাগিছিলে সেইটো পৰ্যায়লৈ অহা নাই। তথাপিও আমাৰ দলে আমি আশা কৰা ধৰণে তেওঁলোকে যথেষ্ট ব্যৱধানত খেলখন জয়ী হ'বলৈ সক্ষম হৈছে। মই এটা কথা জনাই দিওঁ যে মনদীপ দাস আৰু দীপজ্যোতি দেউৰি আচলতে এই দুইজন আমাৰ ষ্টুডেণ্ট আছিলে আৰু আমাৰ কাৰণে খুব দুৰ্ভাগ্য যে আমি খুব কমলীয়া বয়সতে তেওঁলোকক হেৰুৱালোঁ। আৰু এই খেলখনৰ জৰিয়তে আচলতে আমি মনদীপ আৰু দীপজ্যোতিৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা আমি জ্ঞাপন কৰিব বিচাৰিছোঁ। খেলত আমি জিকিছোঁ হাৰিছোঁ এইটো ডাঙৰ কথা নহয়। সেই ষ্টুডেণ্টকেইটাক মোৰ এতিয়াও মনত থাকে, মই নিজে পঢ়ুৱা ল'ৰা, তেওঁলোকৰ প্ৰতি আমাৰ যিটো কৃতজ্ঞতা, আমাৰ যিটো মৰম আদৰ, এইটোৰ কাৰণে আচলতে আমাৰ ল'ৰাবিলাকক আমি ফিল্ডত নমাই আমি এইটোৰ জৰিয়তে এই খেলৰ জৰিয়তে আমি এটা শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আজি প্ৰথম কোৱাৰ্টাৰত যেহেতু আপোনালোকে জিকিছে, নেক্সট পৰৱৰ্তী কাৰ লগত খেলিব? পৰৱৰ্তী অহাকালি খেল আছে হাউলী জুনিয়ৰ কলেজ আৰু বোধহয় কোনোবা বেলেগ টিম এটাৰ লগত। তেওঁলোকৰ যিটো টিম উইন কৰিব তেওঁলোকৰ লগত আমাৰ টিম কৰিব। আজি আপোনালোকৰ যিহেতু বৰনগৰ কলেজত যিহেতু আপোনালোকৰ কলেজৰ আছিলে, কিমান গলৰ ব্যৱধানত আপোনালোকে জিকিলে? 3-0 গলত জিকিবলৈ সক্ষম হৈছোঁ। 3-0।